আমি তেজপুৰ হৈ গ'ল অসমৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ। এই সাংস্কৃতিক ৰাজধানীত আজি আমি প্ৰত্যেকে একত্ৰিত হৈ অসমৰ তেজপুৰ চহৰত যি সাংস্কৃতিৰ ইতিহাস আছে, এটা হেৰিটেজ আছে, সেইটো আমি কি হিচাপে বজাই চলিব পাৰোঁ তাৰ এই আমচুৰ কেন্দ্ৰীয় অধিৱেশনত এই কাৰ্যসূচীৰ দ্বাৰা অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৱে সেইটো দাঙি ধৰিবলৈ চেষ্টা কৰিছে তেজপুৰ সমগ্ৰ অসমবাসী ৰাইজৰ ওচৰত। সমগ্ৰ অসমবাসী ৰাইজৰ ওচৰত আমচুৱে পুনৰ এইটো প্ৰতিষ্ঠা কৰিছে যে বৰ অসমত সংখ্যালঘু জনগণৰ যি অৰিহণা, সেই অৰিহণাখিনি সেই দায়বদ্ধতাৰ ক্ষেত্ৰত সংখ্যালঘু জনগণক কেতিয়াও পিছুৱাই নাযায়। বৃহত্তৰ অসমীয়া জাতিৰ এক গৌৰৱান্বিত অংশ অসমৰ সংখ্যালঘু জনগণো হয়। আৰু ইয়াৰ জৰিয়তে আগন্তুক নেতৃত্ব এইখিনি কথা মেছেজ দি আছে যে অসমৰ সমাজ জীৱনৰ লগত, অসমৰ ভাষা সংস্কৃতিৰ লগত আমচুৱে সুৰে সুৰ মিলাই কাৰণে অসমৰ জাতিৰ স্বাৰ্থত আমি কাম কৰি যাম। আৰু এই ত্ৰিমূৰ্তিৰ এই জন্মস্থান, এই ভূপেন হাজৰিকা ধূলাখণ্ড ভূপেন হাজৰিকা কৰ্মভূমি, আমি পুনৰ এই কথাটো প্ৰতিষ্ঠা কৰিছোঁ যে এই সাংস্কৃতিক নগৰীত যি অসমৰ মৌলিক যিখিনি আমাৰ সমস্যা আছে, যোনবোৰ সমস্যাই আজি আমাৰ অসমৰ সমাজ জীৱনখনত এক খেলিমেলি সৃষ্টি কৰে বা অসমৰ যি ভাষা সংস্কৃতিৰ ওপৰত ভাবুকি স্বৰূপ হৈছে, সেইখিনি কি হিচাপে আমি বৃহত্তৰ অসমীয়া জাতি একত্ৰিত হৈ কাৰণে আমি নিক্ষেপ কৰিবলৈ পাৰোঁ বা প্ৰতিহত কৰিব পাৰোঁ সেই শক্তিখিনি, তাৰো এক মেছেজ দিব বিচাৰিছোঁ। এই সাংস্কৃতিক নগৰীৰ ফালৰ পৰা সাংস্কৃতিক শোভাযাত্ৰাৰ জৰিয়তে আমচুৱে পুনৰ এই কথাটো প্ৰতিষ্ঠা কৰিছে যে আমচুৱে সংখ্যালঘু জনগণৰ নেতৃত্ব বহন কৰি বৃহত্তৰ অসমীয়া জাতিত কি হিচাপে সংখ্যালঘু জনগণৰ এই সাংস্কৃতিক সামাজিক ভাষাৰ ক্ষেত্ৰত যিখিনি অৰিহণা যোগাব লাগে তাত উল্লেখযোগ্য ভূমিকা লৈ আহিছে আৰু ভৱিষ্যতত ইয়াতকৈও আৰু বলিষ্ঠ পদক্ষেপ ল'ব। চাওক, আমি আজি আমাৰ শেষৰটো দিন, আজি আমাৰ সাংস্কৃতিক শোভাযাত্ৰা আছে আৰু আমি অসমৰ বিভিন্ন বাৰে বৰণীয়া সাংস্কৃতিক গোষ্ঠীৰ জৰিয়তে আমাৰ যি সংস্কৃতি আছে, সংস্কৃতিখিনি আমি প্ৰতিফলিত কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। গতিকে এইটো আমাৰ এটা পৰম্পৰা, আমাৰ অসমীয়া জাতিৰ এটা অংগ। গতিকে আমি আৰু বিশেষকৈ তেজপুৰ হৈছে সাংস্কৃতিক নগৰী। গতিকে এই তেজপুৰৰ যি কলা সংস্কৃতি আছে বা তেজপুৰৰ যিখিনি ঐতিহ্য আছে, এইখিনি আমি ইয়াত প্ৰতীকী ৰূপত তুলি ধৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। গতিকে ৰাইজৰ মাজত এটা সমন্বয় সৃষ্টি হ'ব আৰু এটা ভাল মেছেজ আমাৰ অসমত যাব সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ এই সাংস্কৃতিক শোভাযাত্ৰাই, যে আমি একেলগে অসমখন কেনেকৈ সকলো জাতি জনগোষ্ঠীৰ ভাষা সংস্কৃতিক সংৰক্ষণ কৰি আমি একেলগে আগুৱাই যাব পাৰোঁ, আমি একেলগে অসমখন আগুৱাই লৈ যাব পাৰোঁ, তাৰ কাৰণে এটা ইতিবাচক দিশ প্ৰতিফলিত হ'ব আৰু ইতিবাচক দিশ হ'ব বুলি আমি অনুভৱ কৰিছোঁ। গতিকে আমি খুব ধুনীয়াকৈ আজি এটা সাংস্কৃতিক শোভাযাত্ৰা হৈ আছে আৰু বিশেষকৈ মই যিসকল সাংস্কৃতিক গোষ্ঠী আজি ইয়াত নিজৰ ভাষা সংস্কৃতিক কলা কৃষ্টি ইয়াত প্ৰদৰ্শন কৰি আছে, তেওঁলোকক মই আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ। আমচুৰ কেন্দ্ৰীয় জিলা, বিভিন্ন পৰ্যায়ৰ জিলাৰ সতীৰ্থসকলক ধন্যবাদ জনাইছোঁ। তেজপুৰবাসী ৰাইজক ধন্যবাদ জনাইছোঁ। সংবাদ মাধ্যমক ধন্যবাদ জনাইছোঁ যে আমাৰ তিনিদিনীয়া কাৰ্যসূচীৰ প্ৰতিটো কাৰ্যসূচীত আমাক যিধৰণে সহায় সহযোগ আৰু মৰম দিলে, এই ক্ষেত্ৰত মই সদায় তেওঁলোকৰ ওচৰত চিৰঋণী হৈ যাম। সঠিকভাৱে তেওঁলোকক কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি আশা কৰোঁ যে আজিৰ এই সাংস্কৃতিক শোভাযাত্ৰাখনেই অসমত যি ধৰণে এটা হিন্দু মুছলমান জাতি জনগোষ্ঠীৰ ভাগ বা এনেকুৱা সৃষ্টি হৈ আছে, গতিকে এইটো এটা মহামিলন হ'ব, মহা সমন্বয়ৰ এটা প্ৰতীক আৰম্ভ হ'ব, মহামিলনৰ কাম আৰম্ভ হ'ব। গতিকে আমি সকলোৱে সমন্বয়েৰে কেনেকৈ অসমখন আগুৱাই লৈ যাব পাৰোঁ তাৰ এটা চিন্তা চৰ্চাৰে আমি সকলোৱে মিলি আগবাঢ়ি যাম। ধন্যবাদ। সাংস্কৃতিক নগৰীৰ পৰা যে আমি আমচুৰ কেন্দ্ৰীয় অধিৱেশনৰ যি শোভাযাত্ৰা উলিয়াইছোঁ, সাংস্কৃতিক শোভাযাত্ৰা, ইয়াৰ দ্বাৰা আমি এটা মেছেজ দিব বিচাৰিছোঁ যে আমি সকলোৱে বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত সংখ্যালঘু জনগণৰ হৈ আমচুৱে কাম কৰি আছে আৰু অনাগত দিনত কাম কৰি যাব। সংস্কৃতি নগৰৰ পৰা আমি এই মেছেজটোৰ জৰিয়তে এটা কথা ক'ব বিচাৰিছোঁ, শংকৰ ৰাজনৰ মিলনভূমিত আমি সকলোৱে ভাই এক মিলা প্ৰীতিৰে থাকিব লাগিব, এক বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত আমি কাম কৰিব লাগিব। অনুৰূপ ধৰণে এটা কথা ক'ব বিচাৰিছোঁ যে তেজপুৰত যি আমাৰ অধিৱেশন চলি আছে, এই অধিৱেশনত আমি এটা কথা সংকল্প ল'ব বিচাৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এটাৰ পিছত এটাকৈ সংখ্যালঘুৰ বিৰুদ্ধে যি আঁচনি গ্ৰহণ কৰি আছে, আজি ভূমিৰ অধিকাৰৰ কথাই কওক, আজি উচ্ছেদৰ বুলডোজাৰ ৰাজনীতিৰ কথাই কওক, আজি সংখ্যালঘু জনগণৰ ওপৰত এটাৰ পিছত এটাকৈ যি ষড়যন্ত্ৰমূলক কাৰ্যসূচী গ্ৰহণ কৰি আছে, তাৰ বিৰুদ্ধে আমচুৱে চৰকাৰৰ বিৰুদ্ধে সংকল্প প্ৰস্তাৱ গ্ৰহণ কৰিব আৰু বলিষ্ঠ কণ্ঠৰে
অনাগত দিনত এক গণসংগ্ৰাম গঢ়ি তুলিব আৰু নতুন নেতৃত্ব যিসকলে দায়িত্ব পাব, নতুন কমিটি হ'ব, সেই দায়িত্ব গ্ৰহণ কৰা কমিটিটোৱে অনাগত দিনত এটা পৰিকল্পনাৰ মাজেৰে সংখ্যালঘু জনগণৰ সাংবিধানিক যি অধিকাৰ, সাংবিধানিক যি প্ৰাপ্য, এই সাংবিধানিক প্ৰাপ্য আৰু অধিকাৰৰ সপক্ষে আমছে গণসংগ্ৰাম গঢ়ি তুলিব, তাৰ সংকল্প প্ৰস্তাৱ গ্ৰহণ কৰিব। হিমন্ত বিশ্ব শৰ্মাৰ এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে আপুনি সংখ্যালঘুৰ বিৰুদ্ধে যি এটা মানে আঁচনি গ্ৰহণ কৰিছে, ষড়যন্ত্ৰ কৰি আছে, এই ষড়যন্ত্ৰ বন্ধ কৰক, অন্যথায় অনাগত দিনত জনমত গঠন কৰি জিলাই জিলাই আমছে গণ কাৰ্যসূচী গ্ৰহণ কৰি আমছে চৰকাৰৰ বিৰুদ্ধে গণ আন্দোলন গঢ়ি তুলিব। কাৰণ আপোনালোকে জানে যে আজি ভূমিৰ অধিকাৰ সংখ্যালঘু জনগণৰ পৰা কাঢ়ি লৈ যোৱা হৈ আছে। আজি আপোনালোকে জানে বুলডোজাৰ চলা সংখ্যালঘু জনগণক একপক্ষীয়ভাৱে উচ্ছেদ কৰিছে, তাৰ সংস্থাপনৰ কোনো খবৰ নাই। আজি গো মাংসৰ নামত, হিন্দু মুছলমানৰ নামত হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতি কৰি আহিছে। গতিকে এই সমূহ যোগ্য প্ৰত্যুত্তৰ সংখ্যালঘু ছাত্ৰ ইউনিয়নে দি আহিছে আৰু অনাগত দিনত দি যাব। গতিকে আমচুৰ কথাটো স্পষ্ট যে আজি আমি সংকল্প গ্ৰহণ কৰিম আৰু এই সংকল্প গ্ৰহণ কৰিয়ে সংস্কৃতি নগৰী তেজপুৰৰ পৰা আমি এই মেছেজটো ৰাজ্যবাহীলৈ প্ৰেৰণ কৰিব বিচাৰিছোঁ।